আমি 40,000 মান নিযুক্তি একেলগে একেদিনাই কৰিব খুজিছোঁ কৰবাত 10 মে নহলে 12 মে হ'ব কিন্তু মই মোৰ মনত এটো আশা লৈ আছো যে আমি গভৰ্ণমেণ্টৰ দ্বিতীয় বছৰ পূৰ্তিৰ দিনা বা তাৰ আশে-পাশে আৰু 40,000 নিযুক্তি আমি কৰি লম স্যার কেবল 1 লাখ নে 1 লাখৰ ওপৰত আমাৰ টাৰ্গেট আছে 1 লাখ 1 লাখৰ পিছত নিত্য নৈমিত্তিকভাৱে হৈ থাকিব কিন্তু মোৰ যেটো কমিটমেন্ট আছিল কমিটমেন্টটো 1 লাখ তাৰ পিছতো প্ৰত্যেক বছৰে পোষ্ট খালি হ'ব নিযুক্তি হৈ থাকিব সেইখিনি আৰু এনেকে যিমান ফলো কৰি আছো তেনেকে নকৰো তাৰ পিছত আৰু বিভাগৰ মন্ত্ৰীসকলে কৰিব আজি বহু বছৰৰ পিছত আমাৰ ৰাজ্যৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত মেডিকেল অফিচাৰ নিযুক্তিৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আজিও প্ৰায় 150 গৰাকী মেডিকেল এণ্ড হেল্থ অফিচাৰ ভেটেনাৰী নিযুক্তি হ'ল আমাৰ ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা এই বিভাগটো ৰাজ্যৰ অৰ্থনীতিৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ এটা সময়ত হোৱা বিভিন্ন খেলিমেলিৰ কাৰণে ডিপাৰ্টমেণ্টটো জঠৰ হৈ পৰিছিল আজি ডিপাৰ্টমেণ্টটোৱে পুনৰ প্ৰাণ পাই উঠাৰ পথত আগবাঢ়িছে আমি আৰু ভেটেনাৰী অফিচাৰৰ পোষ্ট ক্ৰিয়েট কৰাৰ বাবে আশ্বাস দিছো যাতে ৰাজ্যখনত হিচৰিত হৈ থকা ভেটেনাৰী হস্পিটাল বিলাক আমি কাৰ্যক্ষম কৰিব পাৰো আৰু সমান্তৰালভাৱে ৰাজ্যত পশুপালন বা ফিচাৰী ভেটেনাৰী আদি দিশৰ ওপৰত আত্মনিৰ্ভৰশীল যুৱকসকলক আমি বিভিন্ন কাৰিকৰী জ্ঞানেৰে সহায় কৰিব পাৰো আজি দিনটো অত্যন্ত এটা আনন্দৰ দিন 1 লাখ নিযুক্তিৰ ক্ষেত্ৰতো লাহে লাহে আমি আগুৱাইছো আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টতো বিভিন্ন জটিলতা পিছ পেলাই নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে মই ভাবো যে আজি দিনটো নিশ্চয় আমাৰ বাবে এটা অত্যন্ত ইতিবাচক দিন আজি আমাৰ শেষ হৈ গ'ল হিন্দুস্তান পেপাৰ কৰ্পোৰেচনত আমি যিমান কমিটমেন্ট কৰিছিলো গ্ৰেড 3 গ্ৰেড 4 নিযুক্তি আমি আগতে কৰি দিছিলো অফিচাৰ লেভেলত আমাৰ 17টা নিযুক্তি বাকি আছিল 16 জনৰ নিযুক্তি আমি কৰি দিলো এজনে নিজে চাকৰি কৰিব খোজা নাই গতিকে আমাৰ যিমান কমিটমেন্ট আছিল কমিটমেন্টখিনি আজি আমি কমপ্লিট কৰি দিলো